আজি আমি যিকোনো নাম্বাৰবিলাকৰ স্কোয়াৰ কেনেকৈ অতি সহজতে উলিয়াব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। এইটো ভিডিঅ'ৰ পৰা আমি সহজে যিকোনো সংখ্যাৰে বৰ্গ উলিয়াব পাৰিম। ইয়াৰ বাবে আমাক লাগিব মন ৰাখিবলৈ এইটো সূত্ৰটো, যেটো আমি আগৰ পৰা পাই আছো, a+b হোল স্কোয়াৰ ফৰ্মুলা, যোনটো হয় a স্কোয়াৰ প্লাছ 2ab প্লাছ b স্কোয়াৰ। এইটো ফৰ্মুলা আমি মন ৰাখিলে আমাৰ কাৰণে বহুত সুবিধা হ'ব। পিছলৈ আমি এইটো ফৰ্মুলা মনত নৰখাকে আমি মেথটো কৰিব পাৰিম। ধৰা হ'ল আমাৰ এটা সংখ্যা দিয়া আছে যে 16 স্কোয়াৰ, ইয়াৰ আমাৰ বৰ্গ উলিয়াব লাগে। আমি কেনেকৈ কৰিম? এই ক্ষেত্ৰত আমি 1ক a বুলি ধৰি ল'ম, 6ক b বুলি ধৰি ল'ম। এতিয়া প্ৰথমতে আমি b স্কোয়াৰ কৰিম, এইটো b স্কোয়াৰ। সো b স্কোয়াৰ ইয়াতে b মানে 6 আছে, সো 6ক স্কোয়াৰ কৰি হৈ যায় 6 × 6 36, তাৰে আমি 6টো ৰাখিম, আমাৰ হাতত থাকিব 3। এতিয়া ab ইনটু ক'ব লাগিব, এইটো ক্ষেত্ৰত ab মানে ইয়াতে হৈ আছে 1 and 6, তাক ইনটু কৰিলে 6 হয়, কিন্তু যেহেতু আমাক 2 আছে, গতিকে 2 আমি ইনটু কৰিব লাগিল, 6 × 2 হৈ যায় আমাৰ 12। তো 12ৰ লগত যদি আমি এইখিনি প্লাছ কৰি দিওঁ, আমাৰ হৈ যাব 15। গতিকে আমি 5টো আমি লিখি ল'ম আৰু 1 আমাৰ থাকি যাব। গতিকে এতিয়া a স্কোয়াৰ যদি কৰোঁ আমি, a স্কোয়াৰ মানে 1 স্কোয়াৰ কৰিলে 1 স্কোয়াৰ আৰু হাতত ৰৈ যোৱা 1 প্লাছ কৰি দিওঁ, তেতিয়াহ'লে আমাৰ হৈ যাব 2। গতিকে আমাৰ এনসাৰটো হ'ব 256। গতিকে 16 স্কোয়াৰ ইজ ইকুৱেল টু 26। এতিয়া আমি নেক্সট এটা কুৱেশ্যন যদি আমি লক্ষ্য কৰোঁ, তেতিয়াহ'লে পাম 23 স্কোয়াৰ যদি কৰোঁ, তেতিয়াহ'লে ইয়াক a বুলি ধৰি ল'ম, ইয়াক b বুলি ধৰি ল'ম। ফাৰ্ষ্টত আমি কৰিব লাগিব b স্কোয়াৰ মানে 3a স্কোয়াৰ। 3 স্কোয়াৰ মানে হৈ আছে আমাৰ 9, 3 × 3 9। আমাৰ হাতত কোনো এটা সংখ্যা নাথাকে। এতিয়া আমি কি কৰিম? a ইনটু b কৰিম, যোনটো হয় 6ৰ ডাবল 2ab যিহেতু, গতিকে 6 × 2 = 12। 12ৰ আমাৰ 2 লিখিম, আমাৰ হেন্স 1 থাকি যাব। তাৰপিছত 2 স্কোয়াৰ কৰিলে আমাৰ 2 স্কোয়াৰ হ'লে 4 হয়, 4 + 1 5। গতিকে 23 স্কোয়াৰ মানে আমাৰ 529। এতিয়া নেক্সট এটা কুৱেশ্যন লওঁ। নেক্সট কুৱেশ্যন যদি আমি 31 স্কোয়াৰ কৰোঁ, 31 স্কোয়াৰ ইয়াক a বুলি ধৰি ল'ম, ইয়াক b বুলি ধৰি ল'ম। গতিকে ফাৰ্ষ্টত হ'ব b স্কোয়াৰ, ফাৰ্ষ্টত হ'ব আমাৰ b স্কোয়াৰ ফাৰ্ষ্ট 1 b স্কোয়াৰ, ইয়াতে b মানে 1 হৈ আছে, সো 1 স্কোয়াৰ মানে 1। এতিয়া 3 × 1 3 লগত যদি 2 ইনটু কৰোঁ 6, আৰু 3 স্কোয়াৰ কৰিলে এইটো a স্কোয়াৰ কৰিলে বা 3 স্কোয়াৰ কৰিলে 9, 961 হ'ব আমাৰ এনসাৰ। 31 স্কোয়াৰ মানে 961। এতিয়া নেক্সট এটা কুৱেশ্যন লওঁ। নেক্সট এটা কুৱেশ্যন 64 স্কোয়াৰ যদি কৰোঁ, 64 স্কোয়াৰ অৰ্থাৎ ফাৰ্ষ্টত আমি 6ক a বুলি ধৰি ল'ম, 4ক b বুলি ধৰি ল'ম, গতিকে b স্কোয়াৰ কৰিলে 4 × 4 16, হাতত 1 থাকিব, 6 × 4 = 24, 24ক যদি আকৌ 2 ইনটু কৰিম 48, 48ৰ লগত যদি 1 প্লাছ কৰোঁ হৈ যায় 49। গতিকে 9টো আমি লিখিব লাগিব, 4 আমাৰ ৰৈ যাব, 6 স্কোয়াৰ কৰিব লাগিব, 6 স্কোয়াৰ মানে a স্কোয়াৰ কৰিব লাগিব, 6 স্কোয়াৰ কৰিলে আমাৰ 36, 36 + 4 হৈ যায় আমাৰ 40। সো 4096 আমাৰ এনসাৰ। এনেকুৱা আমি এই ফৰ্মুলা ব্যৱহাৰ কৰি বা এনেকুৱা আমি টেকনিক ব্যৱহাৰ কৰি আমি অতি সহজে যিকোনো সংখ্যাৰে বৰ্গ উলিয়াব পাৰোঁ।